মহিলাসকলক য'ত মহিলা বেছিকৈ থাকে তাত ক'তো মানে ফেল হোৱাৰ কথাই নাহে, য'ত মহিলা মানে আছে তাত আমি যিকোনো কামত আমি কি কৰিব পাৰোঁ, ছাকচেছ হ'ব পাৰোঁ। এতিয়া মহিলাসকল যেনিবা আমাৰতো মহিলাৰ কাৰণে বহুত কৰিবলগীয়া আছে, যিখিনি কাম মানে আমাৰ সমাজে কৰিলেও পৰা নাই, যেনিবা যিমানখিনি হ'ব লাগিছিল সেইটো হোৱা নাই। আমি ভাবিছোঁ যেনিবা ৰাজনৈতিকভাৱেও যেন চেষ্টা কৰা যাওক, যে মানে মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত সহায় হয়। কাৰণ বিভিন্ন মানে সংগঠন, জাতীয় সংগঠনবিলাকে মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে তাহানিৰ পৰাই আজি মানে ভাৰত স্বাধীনৰ পিছত তেনেকৈ চেষ্টা চলাই আছে। তথাপিও আমি যিমানখিনি আগুৱাব লাগে সেনেকৈ আগুৱাব পৰা নাই। সেইকাৰণে আমি ভাবিছোঁ পলিটিকেলিও তেওঁলোকক মানে অলপ আগুৱাই নিয়াত আমি কাম কৰিব লাগিব। সেইটোৰ কাৰণে আমি মহিলা BPF হিচাপে এটা শাখা আমি গঠন কৰিছোঁ, আৰু সেই মহিলা শাখাটো অকল মহিলাৰ কাৰণেই কাম কৰে। সেই হিচাপে আমি ভাবিছোঁ এইটো মানে বিৰাট এটা সাফল্য হ'ব নোৱাৰিলেও অন্তত মহিলাখিনিক আমি এটা সচেতনতা আমি আনিব পাৰিম, আমাৰ দৃঢ় বিশ্বাস। মিত্ৰ আজিও আছে, তেওঁলোকে মুখত সেইখিনি কথা কৈছে, কিন্তু সংঘাত আমি অনা নাই, BPF-এ সংঘাত অনা নাই। আমি কোনোদিন BJPৰ বিৰুদ্ধে এটা মানে ভাষণো এটা শব্দও আমি উচ্চাৰণ কৰা নাই। তেওঁৰ কথা সেইটো, তেওঁ সেইদিনাখন কলাইগাঁৱত কি কৈছে কোৱা নাই, মিডিয়াই মোক সুধি আছে, কিন্তু মই তাতে যোৱাও নাই। আৰু যিখিনি পাইছোঁ মই মানে নিউজত পাইছোঁ, চেনেলবিলাকত পাইছোঁ, তেওঁৰ কথা সেইটো। কিন্তু এটা কথা ঠিক, আমি মিঠা আমেই খুৱাই আছোঁ, টেঙা আম খোৱালেতো আমাক ৰাইজে নাকচ কৰিলে হয়। সেইকাৰণে তেখেতে কি অৰ্থত কিয় ক'লে সেইটো মই ক'ব নোৱাৰোঁ, জ্ঞাত নহয়, নাজানো। পাঁচটা সমষ্টিত আজিৰ তাৰিখত মই কওঁ একদম স্পষ্ট, পাঁচটাও আমি জিকি যাম। জিকি যোৱাটো খাটাং। ভেৰগাঁও অলপ মানে কষ্ট হ'ব এইটো কৈ আছে মানুহে, কিন্তু বিভিন্ন জনগোষ্ঠীয়ে আমাক লৈ যাব, সেইটো হ'লে বাস্তৱ। ভেৰগাঁও সমষ্টি আগতেও পাঁচটা আছে, এতিয়াও পাঁচটাই থাকিব, ইনটেক পাঁচটাই থাকিব, স্পষ্ট। তেওঁলোকৰতো মানে কথা ক'বলৈ নাই, তেওঁলোকৰ নীতি আদৰ্শ নাই। নীতি আদৰ্শবিহীন এটা দলে মানে আবুল তাবুল বোকাৰ বাহিৰতো একো মানে নাই নহয়, ক'বলগীয়া কথাই নাই। আপোনালোকে মানে বিশ্বাস কৰিব নেকি, ঘৰে ঘৰে চাকৰি দিব পৰা শক্তি কাৰ আছে? স্বয়ং মানে চেণ্ট্ৰেল গভমেণ্ট, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও মানে ঘৰে ঘৰে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে। তেওঁলোকে এখন আঞ্চলিক দল, নতুনকৈ গঠন হোৱা দলটো ঘৰে ঘৰে কেনেকৈ চাকৰি দিব? সেইটোতো একেবাৰে অবাস্তৱ কথা। আৰু তেওঁলোকৰ এই অধিকাৰটো নাই। গাঁৱৰ মানুহ, এই অঞ্চলৰ মানুহ বুৰ্বক হৈ থকা নাই আজিৰ তাৰিখত। আপোনালোকে দেখা পাইছে আজি যথেষ্ট মহিলা ননাই চেৰপাং সমষ্টিৰ। আমি আৰু বেলেগ ৰাজনীতিক দলৰ নিচিনা মিটিং নকৰোঁ, আমি নিজৰ সমষ্টিক লৈ নিজে মিটিং কৰোঁ। আপুনি বিভিন্ন ৰাজনীতিক দলত আপোনালোকে গ'লে গম পাব, সকলো ডিষ্ট্ৰিক্টৰ পৰা মানুহ মাতিহে মিটিং কৰে, কিন্তু মোৰ সমষ্টিত অকল মোৰ সমষ্টিৰ মহিলাক লৈহে আজি মই প্ৰগ্ৰাম কৰিছোঁ। আৰু মোটামুটি আপোনালোকে গম পাব, মোটামুটি 8-10 হাজাৰ মহিলা আজি জমা হৈছে, যথেষ্ট মানে আগ্ৰহী হৈ আহিছে BPF দলত। আৰু আজি আমি প্ৰগ্ৰামৰ জৰিয়তে মই ক'ব পাৰোঁ BPF-ৰ নিশ্চিতভাৱে আমাৰ জয় আমি দেখা পালোঁ। আৰু আজি BPF দলৰ হিচাপত
যথেষ্ট আমাৰ জিলাৰ ভিতৰত বহুতকেইটা প্ৰগ্ৰাম হৈ আছে, তথাপিও আমাৰ সমষ্টি হিচাপত আমি এইখিনি প্ৰগ্ৰাম কৰিছোঁ। আৰু খন্তেক পিছত আমাৰ ইয়াতে চিফ ছাৰ আহি পাব, তেওঁ অলপ আগত মেছেজ দিলে 10 মিনিটৰ কাৰণেও তেওঁ এই মিটিংখন এটেণ্ড কৰি যাব। খুব ভাল লাগিছে আমাক। আৰু মহিলাসকলৰ যোনটো মই আজি চেহেৰা চাই আছোঁ, মহিলা চেহেৰা চাই ফালে গম পাওঁ যে বিপুল ভিতৰত আমি জয়যুক্ত লাভ কৰিম আৰু ননাই চেৰপাং সমষ্টিত। আপোনালোকে ফিল্ডত ঘূৰিলে গম পাব হা, এনে ধোঁৱা ওলাই আছে UPPL কোনোবা BJP, কিন্তু ভিতৰত একো নাই, ফকলা আছে। পূৰা সমষ্টিটোৱে BPF হৈ আছে, একো চিন্তা কৰিব লগা নাই, আমি আৰামত জিকি যাম ইয়াতে। আমি কাম কৰিছোঁ। যোৱা 15টা বছৰ BTC এতিয়া 15টা বছৰ হৈ গ'ল, কিন্তু বিগত 2005-ৰ পৰা 2010লৈকে এই 10টা বছৰটো 15লৈকে এই 10টা বছৰটো আমাৰ ননাই চেৰপাং সমষ্টি উন্নয়নৰ মুখ দেখাই নাছিলে। উন্নয়ন কি বস্তু আমাৰ ৰাইজে গমেই পোৱা নাছিলে। কিন্তু 2015 চনত যেতিয়া মই প্ৰথম জিকি আহিলোঁ, তেতিয়াৰ পৰাহে আমাৰ সমষ্টিত কাম হৈ আছে। যে ডেভেলপমেণ্ট যে আহে চৰকাৰৰ পৰা, এইটো ৰাইজে এই 2015 চনৰ পৰাহে গম পাইছে। সেইকাৰণে ৰাইজৰ আস্থা বিশ্বাস BPF দলৰ ওপৰত, সাগৰামা মহিলা ডাঙৰীয়াৰ ওপৰত। সেইকাৰণে আমি মানে ডাংকুক মাৰি ক'ব পাৰোঁ যে বিপুল ভোটত আমি জয়যুক্ত লাভ কৰিম এইবাৰ। অনুভৱ মানে এইটোতো দেখাই পাইছে। অনুভৱ কি, এইটো প্ৰমাণে দিছে ৰাইজে আজি যে BPF ইয়াতে জিকিব। আৰু আমি আজি গম পাইছোঁ ক'ৰবাত BJPৰ কৰ্মকৰ্তাসকলে ক'ৰবাত UPPL মানে প্ৰেক্টিকেলি কৃষ্ণগিৰি গাঁৱত সোমাই পেলাই ৰাইজক কৈ আছে যে BPF দলৰ মিটিঙত যাব নালাগে, কিন্তু তেওঁৰ কথা মানা নাই। ৰাইজে পূৰা একদম ঝাৰু মাৰি আহিব চেষ্টা কৰি আছে। আৰু এতিয়াও মানুহ আহিয়ে আছে, এতিয়ালৈকে সম্পূৰ্ণ মানুহ আহি পোৱা নাই। কম সময়ৰ ভিতৰত গোটেই মানুহ আমি গোট খাম একেলগে। সভা যিহেতু পলম হ'ল, আমি আৰম্ভ কৰিলোঁ এতিয়া। হিমন্ত বিশ্ব শৰ্মা আহক, তেওঁ যদি আমাৰ ননাই চেৰপাং সমষ্টিত যদি কিবা এটা মানে মাইল খুঁটা যদি স্থাপন কৰিছে, তেওঁ আহি পেলাই দেখাই দিয়ক। BJPৰ চৰকাৰে যদি কিবা এটা ইয়াতে কাম কৰিছে, তেওঁ দেখাই দিয়ক। ৰাইজক লাগে কাম, ৰাইজক লাগে ডেভেলপমেণ্ট। BJP চৰকাৰ হওক বা কংগ্ৰেছ চৰকাৰ হওক, আমাৰ সমষ্টিত কোনো ধৰণৰ কাম কৰা নাই। তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিবা আহিব, আৰু আমাৰ মানুহে মিছা প্ৰতিশ্ৰুতি চাই ভাগৰি গৈছে। এতিয়া আৰু মিছা কথাত নাযায়।